ধৰমপুৰ অঞ্চলত আজি আমি এখনি নতুনকৈ মাৰ্চেল আৰ্ট একাডেমি আৰম্ভ কৰিছোঁ। ধৰমপুৰ এল পি স্কুলতে আমাৰ ইয়াতে প্ৰশিক্ষণ আৰম্ভ হ'ব। গতিকে আমাৰ এই কলিয়াবৰ পশ্চিম অঞ্চলত আমি বিশেষকৈ এখন মাৰ্চেল আৰ্ট একাডেমিৰ অভাৱ অনুভৱ কৰিছিলোঁ। আৰু এই যি সমৰকলা আজি বৰ্তমান সময়ত আমাৰ ছাত্ৰ ছাত্ৰীক বিশেষ প্ৰয়োজন তথা ক্ৰীড়াৰ দিশতে হওক বা অন্যান্য দিশতে হওক এই খেলটোৱে বিশেষ ভূমিকা লাভ কৰি আহিছে। CBSE গেমছ, নেশ্যনেল গেমছ, ইণ্টাৰনেশ্যনেল গেমছ আৰু অলিম্পিক গেমতো আমাৰ টাইকোৱাণ্ডো সমৰকলা বৰ্তমানে সন্নিৱিষ্ট গৈ আছে। গতিকে আমি এই কলিয়াবৰ পশ্চিম অঞ্চলৰ সকলো ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছোঁ যাতে তেওঁলোকে এই প্ৰশিক্ষণ গ্ৰহণ কৰি তেওঁলোকৰ যাতে ভৱিষ্যত দিনত খেলৰ যোগেদি নিজৰ ভৱিষ্যত উজ্জ্বল কৰিবলৈ সক্ষম। ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ যোগেদি যিসমূহ আমাৰ খেল আছে খেলৰ যোগেদি গৈ তেওঁলোকে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি লাভ কৰিলে বৰ্তমান সময়ত চৰকাৰে বিভিন্ন ধৰণৰ ষ্টেপ লৈছে। ষ্টেপত তেওঁলোকে জলপানী দিয়াৰো ব্যৱস্থা কৰিছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰাজ্যিক পৰ্যায়ত মেডেল ল'বলৈ সক্ষম হৈছে তেওঁলোকক মাহেকীয়া হিচাপে জলপানী দিয়াৰ ব্যৱস্থা কৰিছে। যিসকল 18 বছৰ খেলুৱৈ আছে তেওঁলোকক বৰ্তমান চৰকাৰে একোটিকৈ নিযুক্তি প্ৰদান কৰিছে, চৰকাৰী নিযুক্তি প্ৰদান কৰিছে। গতিকে আৰু ইয়াৰ বাহিৰেও যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল প্ৰদৰ্শন কৰি গৈ আছে বৰ্তমান সময়ত তেওঁলোকে অলিম্পিক খেলৰ যি খেলসমূহৰ আটাইতকৈ মূল্যৱান যি আপোনাৰ ষ্টেপ আছে গতিকে তাতো উপনীত হ'বলৈ সক্ষম হ'ব।